হেল্ল' অসম ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই একদম কম দামৰ এটা ব্লুটুথ ইয়াৰফোন আনবক্স কৰিম আৰু ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা চাম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low you can still go even when you feel slow you can still go even when there's no এই ইয়াৰফোনটো এটা গেমিং ইয়াৰফোন হয় আৰু আপোনালোকে এই ইয়াৰফোনটোত 40 ms লো লেটেন্সি সাপোৰ্ট পাব আৰু 4টা মাইক লগোৱা আছে আৰু IPX4 water resistant আছে লগত ডিজিটাল বেটাৰি ইন্ডিকেটৰো আছে আৰু বেছ বুষ্টেডো সাপোৰ্ট আছে আৰু লগত ENC ও সাপোৰ্ট আছে আৰু এই ইয়াৰফোনৰ MRP ৰ কথা কওঁ যদি 3999 টকা আছে আপোনালোকে ফ্লিপকাৰ্টত 1000 ৰ ভিতৰত পাই যাব এতিয়া বাকচটো খুলি চাও ভিতৰৰ পৰা কি ওলাই আৰু ইয়াৰফোনটো কেনেকুৱা দেখা যায় এয়া ওয়ারেন্টি কার্ড এটা দিছে আপোনালোকে 1 বছৰৰ ওয়ারেন্টি পাব আৰু ফ্ৰেগ্ৰেন্স কাৰ্ড এটা দিছে ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব আপোনাৰ ইয়াৰফোন কেতিয়াবা যদি এটা কাম নকৰে কেনেকৈ ঠিক কৰিব পাৰিব আৰু চাৰ্জ কেনেকৈ দিব হেতু জানিব পাৰিব আৰু ইউজাৰ মেনুৱেল দিছে এয়া চাই লওক আৰু ষ্টিকাৰ কেইটামান দিছে এই ইয়াৰফোনটো সাইড কৰি থৈ লও আৰু চাও কি ওলাই এয়াৰ ৰাবাৰ দুজুট দিছে এক্সট্ৰা আৰু চাৰ্জ দিবৰ কাৰণে টাইপ সি ডেটা কেবল এটা দিছে এটা ইয়াৰফোনটো ওলাই চাও এসা ইয়াৰফোনটো এসা খোলাৰ লগে লগে ইয়াত চাৰ্জৰ ইন্ডিকেটৰ দিয়া আছে কিমান পাৰ্সেন্ট চাৰ্জ আছে চাব পাৰিব আৰু ইয়াত লাইট দিয়া আছে ডিজাইনৰ এতিয়া কানেক্ট কৰি চাও সাউণ্ড কোৱালিটি কেনেকুৱা হয় এতিয়া মই এইটো ইয়াৰফোন দি গান শুনি আছো বহুত ধুনীয়া সাউণ্ড কোৱালিটি হয় ইমান কম দামত আপোনালোকে বহুত ধুনীয়া সাউণ্ড কোৱালিটি এটা ইয়াৰফোন পাব চাওক বাজি আছে কাণত hustle every single day I'll be making moves till I'm buried in my grave to the system I don't wanna be a slave I've been doing shit my way or the highway and in the driveway is a nice range cause I grind through the climb I invite pain you'll never hear me bitch nah I don't complain just gotta flip the switch and you can go and obtain যদি এই ভিডিও আপোনালোকক ভাল লাগিছে তেনহলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিও পাবলৈ বেল আইকন দবাব আশা কৰিছো আৰু এটা ভিডিওত লগ পাম ধন্যবাদ